হাই ফ্ৰেণ্ডছ, কেনে আছে সকলোবোৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে। মই নৱস্মিতা নাথ, মই মৰিগাঁৱৰ হয়। মই আজি নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আজি মোৰ ফাৰ্ষ্ট ব্লগত আপোনালোকক মই ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ অঞ্চল দেখাবলৈ চেষ্টা কৰিম। মই আজি চৰ অঞ্চললৈ যাব ওলাইছোঁ। ব'লকচোন আজি চৰ অঞ্চলটো চাওঁ কেনেকুৱা হয়। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হয় তেতিয়াহ'লে মোক ভুলটো আঙুলিয়াই দিব। আমাৰ জাহাজখন ষ্টাৰ্ট দিছে এতিয়া। মানুহে বনাই আছে যিহেতু আমাৰ অলপ দেৰি হ'ল। চাই থাকোঁচোন, মই আজি চৰ অঞ্চলটো দেখাম আপোনালোকক। এতিয়া আমি লঞ্চৰ পৰা নামিব লৈছোঁ। ইয়াত বনাই আছে, সকলোবোৰ মানুহ নামিবৰ কাৰণে ৰেডি হৈছে। চাওকচোন, বাকী ৰাইজ নামি আহি আছে। এইখিনিত যিহেতু বহুত বালি, গতিকে নামিব সহজে হ'ব চাগে, কিন্তু উঠাত বহুত অসুবিধা হৈছে। চাওক, চৰ অঞ্চল আমাৰ ব্ৰহ্মপুত্ৰৰ সিপাৰৰ এইখিনি লাখৰি ঘাটৰ পৰা আমি আগুৱাই আহিছোঁ। দূৰলৈকে কোনো গছ গছনি একো দেখা পোৱা নাই। ব্ৰহ্মপুত্ৰৰ কাষত আমাৰ একদমেই ওচৰতে মৰিগাঁৱতে আছে। চবে ফটো ছেশ্যন একদম পূৰা ফটো উঠাত ব্যস্ত হৈ আছে। ক'ত বহি আছে। লৈছোঁ ভাত, এয়া সকলোবোৰ বহিছে। ৰিমিক্স চিকেন খাইছোঁ দেই, ব্ৰইলাৰ, তাৰ পাছতে লোকেল আৰু মটন, চব মিক্স হৈ গৈছে। এয়া সকলোবোৰ সামৰি আছে, মানুহবোৰ লঞ্চত উঠিব লৈছে। এতিয়া আমি লঞ্চত উঠিবলৈ গৈ আছোঁ। আমি এতিয়া আহি পাইছোঁ, লঞ্চৰ পৰা নামিছোঁ।